তো গাইজ মই এনেকুৱা এটা জেগাত আছোঁ আপোনালোকে বিশ্বাস নকৰে মানে ব্ৰহ্মপুত্ৰ একদম টপত আছোঁ ইয়াৰ পৰা মই একচুৱেলি আপোনালোকক ড্ৰোন ভিডিঅ' দিম বুলি ভাবিছোঁ মানে মৰাণখন চাই লওঁ ইয়াৰ পৰা এখনে মানে কমপ্লিট মৰাণখন সেইকাৰণে মই ৰিক্স লৈ পিনে উঠি ল'লোঁ ইয়াত ব্ৰহ্মপুত্ৰ চাইনবোৰ্ডটো আছে এইটো চাইডে ব্ৰহ্মপুত্ৰ চাইনবোৰ্ড আৰু এইপিনে SNV আৰু বিশাল এইপিনে আছে লেটছ চি দিয়ে নিদিয়ে মানে কি ইনফৰমেশ্যন আৰু সৰু সুৰা ইনফৰমেশ্যন ল'ব বিচাৰিছোঁ আপোনালোকৰ কাৰণে যে কেতিয়া খুলিলে আৰু কি চিষ্টেমত মানে কি ব্যৱহাৰ হ'ব কি অপাৰেশ্যন থিয়েটাৰ এণ্ড এভৰিথিং লিফ্টটো বনাই নাই গোটেইখিনি বগাই আহিছোঁ আমি 4th ফ্ল'ৰ 5th ফ্ল'ৰলৈকে টপলৈকে বগাই আহিছোঁ ভাগলি হ'ল লিফ্টৰ কাম চলি আছে মানে লিফ্টৰ যোনজন অনাৰজন সেইজন মানে এজনে বনাই আছিলে তেওঁ বোলে অলপ প্ৰব্লেম এটা হ'ল মানে এক্সিডেণ্ট এটা হ'ল বোলে সেইটো কাৰণে এইটো চব ডাউন অঁ এইটো চব পুৰা ডাউন টোটেল 5টা ফ্ল'ৰ অপেনিং কেতিয়া হ'ল 28 অক্টোবৰ 28 অক্টোবৰ ন 28 অক্টোবৰ অ'কে আপোনাৰ যোৱা লাষ্ট মাহ মানে 28 অক্টোবৰ 28 অক্টোবৰত অপেন কৰিছে তো খুবেই ধুনীয়াকৈ বনাইছে নতুন আৰু বহুকেইটা ফেচিলিটি ষ্টাৰ্ট হ'ব ইতিমধ্যে গাইনী হৈ গ'ল গাইনী কুকি ষ্টাৰ্ট হৈ গ'ল আৰু ডক্টৰ আমাৰ দেৱজিৎ চাহুকে আদি কৰি বিভিন্ন ধৰণৰ ডক্টৰ ডিব্ৰুগড়ৰ পৰা আহিছে খুব ধুনীয়া আমাৰ আৰু আহিছে আমি গম পাম তো এতিয়া হস্পিটেলৰ গোটেইখিনি আমাক দেখাব ভাইটিয়ে তো এতিয়া মেনেজাৰ ছাৰৰ লগত আমি ফুৰি থাকিম হস্পিটেলত দেখাই থাকিম এইটো কৰ্পৰেট অফিচ কাম হৈ আছে চাগে তলৰ পৰা ষ্টাৰ্ট কৰিম মানে আৰু এইটো লিফ্টটো দেখালোঁ আপোনালোকক এইটো ইন'ভেশ্যন হৈ আছে আৰু ফাৰ্ষ্ট নম্বৰতে তেওঁলোকৰ ব্ৰাঞ্চ কেবিন আছে কেবিনৰ দুইটা দেখাম এইটো 4th ফ্ল'ৰ 501ৰ পৰা 515লৈকে আছে 5টা কেবিন দেউতা ক'ত গুচি গ'ল এই দেউতা ক'ত গৈছে কেবিন দেখাব পাৰিম এইটো নাৰ্ছ ষ্টেচন হা তেতিয়া ইয়াত দেখিছিল ইণ্টাৰভিউ ব্লগ বনাইছিলে দেউতা আপুনি কেতিয়া এডমিট হ'ব আপুনি কেতিয়া এডমিট হ'ব এই 3rd ফ্ল'ৰ 3rd ফ্ল'ৰত আছে 401ৰ পৰা 415 মানে আপোনালোকে আমি ইমানটো ক্লিয়াৰ কৰিছে কোনটো ফ্ল'ৰত আপোনালোকে কোনটো মানে কি এটা নামৰ আপোনাৰ কেবিন নাম্বাৰটো যদি জানে নাৰ্ছ ষ্টেচন আপোনালোকে এই ইণ্টাৰভিউটো ইয়াত দিছিলে নে আপোনালোকে ইণ্টাৰভিউটো ইয়াত দিছিলে যে ইয়াত দিছিলে ন আপোনাৰ ঘৰ ডিব্ৰুগড় মানে ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ নে আগতে ফাৰ্ষ্ট টাইম কেনেকুৱা লাগিছে ইয়াত কৰি আপোনাৰ নামটো অ'কে ধন্যবাদ দেই কাম কৰি ভাল লাগিছে বুলি কৈছে এইটো অপাৰেশ্যন এইটো মোৰ আজিলৈকে হোৱা নাই অৱস্থা কেতিয়াবা নহয় এতিয়া ব্ৰহ্মপুত্ৰখন তাতে শেষ হৈ যোৱা নাই আৰু এটা পাৰ্ট বনাই আছে এইটো চাইডে পাৰ্ট বনাই আছে এইটো সোনকালে কমপ্লিট হৈ যাব মেবি মানে ডাঙৰ হ'ব মেডিকেলখন বহুত ডাঙৰ হ'ব মানে ইমাজিন কৰাতকৈ অলপ ডাঙৰ হ'ব আৰু ফেচিলিটিখিনি চব এভৰিথিং ভাল পালে হৈ যায় ডাঙৰ হ'লেও টিচাৰ কিনো দাদা ধন্যবাদ ফ্ল'ৰ য'ত ক্লিন হৈছে তাত হ'ব আৰু এইটো এটা কেবিন মানে বেলেগ টাইপৰ বা বেলেগ প্ৰাইচৰ কেবিন আছে এইটো এটা কেবিন এণ্ড কিমানটো কি কেবিন মানে ফেচিলিটি কি আছে এইবোৰ এভৰিথিং মেমে কৰি আহিছে মেমে চব জনাই দিব তো মেম আছে লগত তেওঁ গেষ্ট কেয়াৰ এক্সিকিউটিভ হয় তো ধৰক আপোনালোকৰ ইয়াত মানে কি ফেচিলিটি ধৰক কেনেকুৱা কেবিন আছে আমাৰ ইয়াত AC আছে নন AC আছে ডিলাক্স আৰু ছেমি ডিলাক্স এনেকৈ আছে এনেকুৱা ধৰণৰ কেবিন আছে প্ৰতিটো কেবিনৰে ৰেটবিলাক বেলেগ হয় আৰু সুবিধাবিলাকো বেলেগ হয় মানে ধৰক একেবাৰে মানে কমটোৰ মানে কি ধৰণৰ মানে পাৰ্থক্যটো কি থাকিব কমটোৰ পাৰ্থক্যটো মানে সেইটো হ'ব নন AC ৰুমটো যেনিবা কম হয় সেইটোৰ হেৰি হ'ব ষ্টাৰ্টটো মানে প্ৰাইচটো ল' হ'ব আৰু তাত বেড এটেণ্ডেণ্ট বেড এখন থাকিব পেচেণ্টৰ বেড থাকিব আৰু এটা ৱাৰ্ড্ৰপ থাকিব সেনেকৈয়ে থাকিব কিন্তু তাত AC উপলব্ধ থাকিব আৰু ৰুমটো সৰু মানে মেইনলি ডিফাৰেঞ্চ ইয়াত অকল এচিটোৱে হ'ব মেইনলি ডিফাৰেঞ্চ এচিটো হ'ব আৰু ৰুমটো স্পেচটো ওপৰতে ডিপেণ্ড কৰিব গোটেইকেইটা চাগে বাথৰুম এটেচ থাকিব এটেচড বাথৰুম অ'কে ঠিক আছে ধন্যবাদ থেংক ইউ
আপোনাৰ নামটো নহয় মোৰ নামটো কাজল কলিতা কাজল কলিতা হয় মোৰ নামটো কাজল কলিতা মই কৈছোঁ এইটো ডিলাক্স অলপ মানে আহল বহল কেবিনটো আৰু AC ফেচিলিটি এইটো নাই এইটো মানে এক্সট্ৰাকৈ আপোনাৰ গেছ থাকিব পৰাকৈ ধৰক গেছটো বহাব পৰাকৈ মানে ডিফাৰেঞ্চটো সেইটোৱে আৰু অলপ কম বাজেটৰ আৰু মানে ওপৰ বাজেটৰ এইটো তাত ধৰক গেছটো সেই থাকিব বাথৰুমো চবতে এটেচেছ থাকিব এই ধৰক পেচেণ্টৰ বেড ইয়াত আপোনাৰ গেছ থাকিব পাৰিব এইপিনে এনেকৈ আপোনালোকৰ এক্সট্ৰাকৈ আলমাৰীও দিয়া আছে আৰু এইপিনে বাথৰুম চাফা খালি আপোনালোকে যদি মানে গেছ আহে পিক চিক নেপেলাব সেইটো আপোনালোকে এটা উপায় ইনফৰ্মেশ্যন দি দিছোঁ মানে এতিয়া বৰ্তমানৰ কোনো প'ষ্ট নাই ধৰক এতিয়া যিমানখিনি প'ষ্ট আছিলে চব বুক হৈ গ'ল আৰু এতিয়া চাৰিজনটো বিল্ডিং বনাই আছে আপোনালোকে দেখাইছোঁ কিন্তু সেইটো যেতিয়া বনি শেষ হৈ যাব তেতিয়া আমি প'ষ্ট বনাব পাৰিম এই কোৱেশ্যনটো এই ইম্পৰ্টেণ্ট কোৱেশ্যনটো দিছিলে মই ইণ্টাৰ আছে এতিয়া প'ষ্ট নাই ফাইনেলি পালে ফাৰ্ষ্ট ফ্ল'ৰত আছে আপোনাৰ OT কমপ্লেক্স বেবী ৰুম আছে ICU আছে আৰু ডায়েলাইচিছ ইউনিট আছে ফাৰ্ষ্ট ফ্ল'ৰ এইটো OT এইটো অপাৰেশ্যন থিয়েটাৰ এইটো ভিতৰত নেদেখাওঁ আৰু এইপিনে আছে বেবী ৰুম আৰু এইটো ICU বেবী ৰুমটো এনেকৈ বাহিৰৰ পৰা খাব পাৰিব অঁ বেবীটো নাই অকণমান দেখাব পাৰিব বাহিৰৰ পৰাই ল'ব চেণ্টাৰ লৈ যাব লাগিব অঁ তো এইটো বেবী ৰুম এইটো খুলিব পাৰিম নে অঁ পাৰিব পাৰিব এয়া বেবী ৰুম এতিয়া ধৰক 3জন বেবী ধুনীয়াকৈ থ'ব পাৰিব এইটো ভিতৰত নোসোমাওঁ ইয়াত ভণ্টিসকল আছে সব তোমালোক বেবী ৰুমৰ হেৰি আচ্ছা ইয়াত দেখাব পাৰিম অঁ বাহিৰৰ ভিতৰত নোসোমাব থেংক ইউ দেই মেডিচিন ICU চব বঢ়িয়া এইটো ডায়েলাইচিছ ৰুম অঁ ডায়েলাইচিছ মানে মেইনলি কোন ডক্টৰ আহে বাৰু স্পেচিয়েলিষ্ট নাই হোৱা ন মেনেজমেণ্টে কথা পাতি আছে ডক্টৰৰ লগত অঁ মানে কোনো এতিয়ালৈকে ফিক্স হেৰি নাই হোৱা অ'কে মানে এতিয়া অঁ আমাৰ জ্যোতিপ্ৰসাদ তাই তাই ন ঠিক আছে আপোনাৰ মানে এতিয়ালৈকে কাম ষ্টাৰ্ট নাই হোৱা আপোনাৰ এতিয়ালৈকে কাম ষ্টাৰ্ট নাই হোৱা মানে ডায়ালিচিছ টেকনিচিয়ান মানে টেকনিচিয়ান এতিয়ালৈকে কাম ষ্টাৰ্ট হোৱা নাই কিন্তু আমি ষ্টাৰ্ট কৰিব পৰা কণ্ডিশ্যনত ৰাখিছোঁ অ'কে মানে অলৰেডি হৈয়ে গ'ল আমাৰ কিছুমান বস্তু আহি পোৱা নাই হয়। আমি অনলাইনত অৰ্ডাৰ দি ৰাখিছোঁ হয়। একেটা বস্তু যেতিয়া আহি পাব আমি ষ্টাৰ্ট কৰিব পাৰিম অঁ হয় আৰু এই 2-3 দিনৰ পাছৰ পৰা আমি ষ্টাৰ্ট কৰিম ঠিক আছে থেংক ইউ ঠিক আছে ফাইনেলি পালোঁ এই গ্ৰাউণ্ড ফ্ল'ৰটো কেজুৱেলিটি জাষ্ট আহি আপোনালোকে প্ৰথমতে আহি পিনে এই ৰুমটোত দেখা পাৰিব হেৰি আছে আৰু এইটো ৰিচেপশ্যন ষ্টাফ বহুত আছে এই ভিডিঅ'বোৰ দেখিছিল নাই কি দেখিছিল নাই ইমান ষ্টাফ নাই এতিয়া যেতিয়া বেছি আছে ৰিচেপশ্যন আৰু এইপিনে ফাৰ্মাচী এখন ফাৰ্মাচীখন আপোনাৰ ব্ৰহ্মপুত্ৰৰে প্ৰশান্ত বৰগোহাঁই MLA আপোনাৰ শ্ৰী চক্ৰধৰ গগৈ আৰু এইপিনে হাফিজুৰ ৰহমান তেওঁ চেয়াৰপাৰ্চন হয় ব্ৰহ্মপুত্ৰ হস্পিটেলৰ আৰু ডেপুটি কমিশ্যনাৰ শ্ৰী বিশ্বজিৎ পেগু আৰু মেম্বাৰ অফ লোকসভা শ্ৰী তপন কুমাৰ গগৈ থকা যিটো আল্ট্ৰাচাউণ্ড ৰুম আপোনালোকে অপাৰেট কৰিছে ইয়াত অ'কে এতিয়ালৈকে আহিছেনে মানে কৰিছেনে এতিয়া বৰ্তমান আজি নাই আজি নাই হ'বহে 1টামান বজাৰ পৰা আৰম্ভ হ'ব এটা বজাত ষ্টাৰ্ট হ'ব ন অ'কে ঠিক আছে ধন্যবাদ চেয়াৰখন ভাল লাগিছে ইউনিক লাগিছে ন বহুত হিউজ হয় আৰামদায়ক এইটো আপোনাৰ লেবৰেটৰী ৰুম মৰ্ণৰ পৰা ইণ্টাৰভিউ দিছিলে নে আপোনালোকৰ ঘৰ এনে ফাৰ্ষ্ট টাইম নে আগতে এনেকৈ ৰিচেপশ্যনিষ্ট কৰিছে ক'ৰবাত ফাৰ্ষ্ট টাইম মৰ্ণৰ নি আপোনাৰ আপোনাৰ কিলৈ ন ঠিক এই আছে ভণ্টিকটো চিনি পাইছোঁ মই তুমি মৰাণৰ নহয় জানো অঁ মোক নাই দেখা কলেজ চিঙিত পৰিছিলা নে কলেজ চিঙিত পৰিছিলা নে অঁ মৰাণ কলেজত পৰিছোঁ মই ক'ৰবাত দেখা নেকি লাগিছে এখন আমি এনেকৈ মানে নাৰিকল পাৰিছিলে নাই এনেকৈ কৰি চাইড কৰি এইপিনে বান্ধি পিনে থ'লোঁ অঁ একো নাই হ'ব তো যিটো পাৰ্কিং আপোনালোকে ভাবিছে মানে ৰাস্তাটো যোনটো সোমাই অহা ৰাস্তাটো সেইটো অলপ ঠেক হয় তো ভাবিছোঁ যে আপোনালোকে পাৰ্কিং ক'ত কৰিম বুলি এইটো এক্সট্ৰাকৈ পাৰ্কিং lot বনাই আছে ছাইডতে বনাই আছে সেইটো মানে কনষ্ট্ৰাক্ট হৈ আছে এতিয়াও কমপ্লিট নাই হোৱাগৈ আৰু চব বস্তু যেতিয়া কমপ্লিট হ'ব তেতিয়া আৰু এটা মেবি বনাব
খুব ধুনীয়াকৈ আমাক তেওঁলোকে দেখাই দিলে আৰু আপোনালোকে যে সুধি আছিলে এইখনৰ বিষয়ে চাব গোবিন্দ আৰু তেওঁলোক আৰু এটা বস্তু গম পালোঁ যে তেওঁলোকৰ এতিয়া কোনো মানে ইয়াতে জব খালী নাই লাহেকৈ তেওঁলোকে আৰু এটা ব্ৰাঞ্চ তেওঁলোকে বনাই আছে মানে ছাইডতে হয় OPD সেইটোত হ'লে হয় আৰু এটা ব্লক বনাই আছে সেইটোত তেওঁলোকে হয়তো হ'বও পাৰে কমপ্লিট হ'লে আপোনালোকে আহিব আৰু খুবেই ধুনীয়া খুব চাফ চিকুণ 1000 টকাৰ পৰা ৰুম ষ্টাৰ্ট হৈছে আৰু প্ৰায় বহুকেইজন ভাল ভাল ডক্টৰ ইয়ালৈ আহিছে আমি দেৱজিৎ চাহল ক'লে আপোনাৰ গাইনী ন আৰু তেনেকৈ মেডিচিনৰ কোন আহে বুলি ক'লে মেডিচিনৰ ডক্টৰ আসিফ আহমেদ আহি আছে আৰু অৰ্থ আহি আছে মহেশ্বৰী ডক্টৰ মহেশ্বৰী ডক্টৰ প্ৰকাশ মহেশ্বৰী এজন খুবেই ভাল ডক্টৰ আপোনালোকে আহিব আৰু তেওঁলোকে ভৱিষ্যত পৰিকল্পনা বহুত আৰু বহুত ভাল ভাল ডক্টৰ ইয়ালৈ আহিব দৰ্পণ গৈ খুব ভাল মোৰ ৰিচেণ্ট দেউতাক চাইছে তেওঁ খুব ভাল ব্যৱহাৰ পাতিখিনিও আমাৰ কাৰণে চাওক আপোনালোকে ডিব্ৰুগড় যাব নালাগে ইয়াতে খুব ধুনীয়াকৈ তেওঁলোকে এইখিনি ফেচিলিটি বাকি দিছে তো আপোনালোকে আহিব সহায় সহযোগিতা কৰিব আৰু এটা কথা মোৰ ব্লগৰ যোগেদি কওঁ এখন খুব ধুনীয়া নাৰ্ছিং হোম খুলিছে আপোনালোকে প্লিজ মানে লেতেৰা নকৰিব ধুনীয়াকৈ নিপিকাব নিপিকাব মানে খুব বেয়া লাগে বহুত ধুনীয়াকৈ খুলিছে তেওঁলোকে নিপিকাব আপোনালোকে নিজৰ ঘৰ নিচিনা ভালদৰে ৰাখিব আৰু ডক্টৰটো আপোনাৰ ডেইলিয়ে পোৱা যায় ডেইলি পোৱা যায় আচ্ছা তো যে দাদাই আমাক প্ৰথমতে আহি মই দাদাৰ লগত কথা পাতিছিলোঁ দাদাই ধুনীয়াকৈ আমাক প্ৰথমতে দাদাই নিজেই হৈ সুধি দিলে দাদা সেইটো কাৰণে আপোনাক বহুত বহুত থেংক ইউ দাদাই ব্লগত ওলাম বুলি কৈছিলে সেইকাৰণে মানে আপোনাক সঁচাই কৈছোঁ একদম মনৰ পৰা থেংক ইউ কাৰণ আপুনি গৈ মানে নুসুধাকৈ আহিম হয়তো ব্লগটো নবনিলে আৰু আপোনালোকৰ কাৰণে মই কৰিছোঁ যে এটা ইনফৰ্মেটিভ ভিডিঅ' এটা বনালোঁ চেষ্টা কৰিলোঁ আপোনালোকৰ কাৰণে যদি এখন মেডিকেলখনৰ এভৰিথিং মই আপোনাক যি জনাবলৈ আছিলে মেডিকেলখন এভৰিথিং জনাই দিলোঁ ধৰক দেবুদা জনাইলে দেবুদাৰ কাৰণে একচুৱেলি ব্লগটো বনাব লাগে মানুহজনৰ কাৰণে তো সেইটো কাৰণে কৈছোঁ ব্লগটো চাব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব যাতে মানে চব মানুহে গম পায় যে কি বস্তু আছে কি ডিপাৰ্টমেণ্ট আছে এণ্ড কি ফেচিলিটি আছে ৰুম কেনেকুৱা এণ্ড এভৰিথিং ডক্টৰ কোন আহে এভৰিথিং চ' এভৰিথিং ক্লিয়াৰ হৈ যাব তো গাইজ মেবি আজি ভিডিঅ'টো ইমানটোৱে চাই ভালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব টিল দেন বাই বাই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' বনাই থৈ যাম লাষ্ট মই দেখা দিব ৰখি দিয়ে আহি যাব সেইটো ৰখি দিলে হেল্ল' সেইখিনি ৰখক আমাক ফটো মাৰিছোঁ মই ওলাইছোঁ নে চাবা দেই কেনেকৈ গম পাবা মই ওলাইছোঁ এটা লেবৰেটৰীত থাকে লেবৰেটৰী কাম ষ্টাৰ্ট হৈছে নে এতিয়া লেবৰেটৰী আমাৰ ফুলফিল হৈ গ'ল অলৰেডি আপোনাৰ বায়'কেমিষ্ট্ৰি এনালাইজাৰ ছেমি এনালাইজাৰ আছে আপোনাৰ হৰম'ন এণ্ড টিউমাৰ মাৰ্কাৰ কাৰণে আছে আপোনাৰ মিনিভিটাছ বুলি এটা মেচিন যিটো মেড ইন ফ্ৰান্স হয় আৰু বাকী বেক্ট্ৰলজিকেল আপোনাৰ কালচাৰৰ পৰা আৰম্ভ কৰি এভৰিথিং আৰু বায়'পচি হয় কাৰণে আমি চেম্পুল ইয়াতে লওঁ আমাৰ ব্ৰহ্মপুত্ৰ ডিব্ৰুগড়ত পঠাওঁ আৰু বাকী আপোনাৰ যিখিনি আমাৰ চাইটলজি টেষ্ট আছে আমি ইয়াতে সেইখিনি অলৰেডি কৰি পেলাওঁ আমাৰ পেথলজিষ্ট আহে ডাক্তৰ ৰক্তিম সিং ছাৰ হয় আমাৰ কমপ্লিট ফুলফিল এটা ধুনীয়া লেবৰেটৰী চব ফেচিলিটি আছে একদম এভৰিথিং ইজ অ'কে অ'কে ঠিক আছে ধন্যবাদ থেংক ইউ এনেকৈ কেনেকৈ উঠিব তো গাইজ বাই বাই ইমতাজক ধন্যবাদ একেলগে ব্লগ বনোৱাৰ কাৰণে বাই বাই গাইজ দেবুদাক বহুত বহুত ধন্যবাদ আহিলে আপুনি কণ্টেণ্ট এটা দিলে ভাল লাগিলে হাতখন ঘামি আছে মোৰ গাইজবোৰ প্ৰব্লেম এটা আছে মোৰ হাত খাবা প্ৰব্লেম আৰু আপোনাক জনাম কেতিয়াবা সেইটো চব থেংক ইউ আকৌ আহিব আকৌ লগ পাম আকৌ একেলগে ব্লগ বনাম বাই বাই দেবুদা